কিচেনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি আৰম্ভ কৰাৰ আগতে মই চিত্ৰাশ্ৰী বাক বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু টাইটেলতো আপোনালোকে দেখিছে চাগে, ভাবিছে মনতে বহুতৰে প্ৰশ্ন হৈছে মই আজি চিত্ৰাশ্ৰী বাক কিয় ধন্যবাদ জনাব বিচাৰিছোঁ। সকলো গম পাব এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ চাব লাগিব। তো আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি মই বনাবলৈ ওলাইছোঁ চিত্ৰাশ্ৰী বাই বনোৱা চিকেন কাৰী আৰু পোলাও ৰেচিপি। তো এই ৰেচিপিকেইটা বিৰাট সহজকৈ আৰু বহুত কম সময়ৰ ভিতৰতে চিত্ৰাশ্ৰী বায়ে বহুত ধুনীয়া ধৰণে বনাইছে। তো তাকে আজি ভাবিলোঁ আজি বায়ে বনোৱা ৰেচিপিটো এবাৰ ট্ৰাই কৰোঁ। তো প্ৰথমে মই অলপ পিঁয়াজ কাটি লৈছোঁ, এইফালে মাংস আৰু এইফালে কাজু খিচমিচ গোটেইখিনি ৰেডি কৰি লৈছোঁ। আৰু এয়া মাংসখিনিত মই নিমখ হালধি অকণমান নহৰু আদা আৰু মিঠাতেল দি পেলাই সানি পেলাই মেৰিনেট কৰি ঢাকি পেলাই মই থৈ দিম। তাৰপিছত মানে বায়ে থয় তেনেধৰণে, চিত্ৰাশ্ৰী বায়ে থয়, তো ময়ো থৈ লৈছোঁ যিহেতু বাৰ নিচিনাকেই বনাম। তো এতিয়া মই এটা কুকাৰত পোলাওখিনি বনাবৰ কাৰণে কাজু খিচমিচ যিহেতু পোলাওত মেইন ইম্পৰ্টেণ্ট, সেইকাৰণে মই এইখিনি অলপ ড্ৰাইকৈ ভাজি লৈছোঁ। তেল মই ব্যৱহাৰ কৰা নাই, অকণমান গল্ডেন এণ্ড ব্ৰাউন হোৱাকৈ মানে অকণ ব্ৰাউন কালাৰটো হোৱালৈকে ভাজি ল'ম। এইখিনি ভাজাৰ পিছত মই মানে সেই কুকাৰটোতে অকণমান ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। এই ৰিফাইন তেলখিনি অলপমান গৰম হ'বলৈ দিব। চাব এই বস্তুখিনি বহুত মানে ষ্টেপ বাই ষ্টেপ কৰিব, তেতিয়া খাবলৈ বিৰাট টেষ্টি হয়। বায়ে বহুত ধুনীয়া ধৰণে বনায়, কিন্তু মই বনাব ট্ৰাইহে কৰিছোঁ। তো এতিয়া মই দিছোঁ অকণমান ঘিউ, অকণমান দিছোঁ, দেখিছে ঘিউ দিছোঁ। ঘিউখিনি দিয়াৰ পিছত মই ইয়াত দিছোঁ ইলাচি, লং, তেজপাত আৰু শুকান জলকীয়া। তো শুকান জলকীয়াকেইটা আপোনালোকে ভাঙিও দিব পাৰে, কিন্তু মই ভাঙি দিয়া নাই আজি। তো তাৰপিছত এইখিনি দিয়াৰ পিছতে মই কেঁচা পিঁয়াজ দুটা কাটি লৈছিলোঁ, এই পিঁয়াজখিনি মই এতিয়া কুকাৰত দি দিছোঁ। আৰু এটা কথা, মই জিৰাখিনি তেলতে দিবলৈ পাহৰি থাকিলোঁ, কিন্তু কোনো কথা নাই, জিৰাখিনি বহুত ধুনীয়াকৈ ৰ'দত শুকুৱাই থোৱাৰ কাৰণে মানে পূৰা মানে ফচফচীয়া হৈ আছিলে, সেইকাৰণে মই পিঁয়াজৰ লগতে জিৰা কেইটামান দি দিছোঁ। জিৰাটো মেইন ইম্পৰ্টেণ্ট, আপোনালোকে জিৰাটো ব্যৱহাৰ কৰিব, কাৰণ খাবলৈ বিৰাট টেষ্টি হয় জিৰাটো দিলে বিশেষকৈ। তাৰপিছত এইখিনি মই খুব ভালকৈ মানে গল্ডেন এণ্ড ব্ৰাউন কালাৰ হোৱালৈকে মই ভাজিম, অকণমান যাতে কালাৰটো চেঞ্জ হয়। তো এইখিনি খুব ধুনীয়াকৈ ভাজি থাকিম। ভাজি পেলাই অকণমান যেতিয়া কালাৰটো চেঞ্জ হ'ব, তেতিয়া মই আকৌ এটা বেলেগ বস্তু মই এড কৰিম ইয়াত। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো আৰু এনেধৰণে বনাই খাব, বিৰাট টেষ্টি হয়। সঁচাকৈ আমি চিত্ৰাশ্ৰী বাক সঁচাকৈ বহুত বহুত ধন্যবাদ জনাব লাগিব, ময়ে নহয় সকলোৱে জনাব লাগিব। আৰু মোৰ ফালৰ পৰাও বহুত বহুত থেংক ইউ বা, ইমান ধুনীয়া এটা ৰেচিপি, এটা নহয় একচুৱেলি বহুতেই কৰিছা। এতিয়া দেখিছে মই ইয়াত অকণমান নহৰু আদাৰ পেষ্ট দি দিলোঁ। নহৰু আদাৰ আধা চামুচমান দিছোঁ, বেছি নিদিব। ইয়াত সাধাৰণতে পোলাও দিয়া নহয়, কিন্তু এই বায়ে এনেধৰণে বনায় আৰু খাবলৈ বা কেনেকুৱা হয় হয়তো গম নাপাওঁ, খালেহে গম পাম। তেতিয়াহ'লে বনাই থাকোঁ, আহকচোন। তো এতিয়া নহৰু আদাখিনি দিয়াৰ পিছত দেখিছে মই নহৰু আদা অলপ দি দিছোঁ, আধা চামুচ দিছোঁ, বেছি দিয়া নাই। অথনি অকণমান দিছিলোঁ, এতিয়া অকণমান দিছোঁ। এইখিনি অকণমান ভাজিম, কেঁচা গোন্ধটো নোযোৱালৈকে ভাজি থাকিব। তো বাক মই কৈ আছিলোঁ যে বাক সঁচাকৈ বিৰাট মানে ধন্যবাদ জনাব লাগিব, কাৰণ বায়ে বহুত ধুনীয়াকৈ আমালৈ বহুত ধুনীয়া ধুনীয়া ৰেচিপিবিলাক আগবঢ়ায়। বহুতখিনি বনাব ট্ৰাই কৰিছোঁ, কিন্তু ইমান পাৰফেক্টকৈ পৰা নাইকিয়া। তো আজি ভাবিলোঁ আজি পোলাও আৰু এই চিকেন কাৰী ৰেচিপিটো বাৰ পৰা আজি বাৰ ভিডিঅ'ত চাই পৰা আজি ভালকৈ শিকি ল'লোঁ। শিকি লৈ পেলাই আজি বনাব ট্ৰাই কৰিছোঁ, আৰু ঘৰৰ সকলোকে বনাই পেলাই মই আজি খুৱাম। তাৰপিছত মই চাউল ব্যৱহাৰ কৰিছোঁ, জিৰা ৰাইচ। তো জিৰা ৰাইচটো মই অলপ ধুই পেলাই এটা খৰাহীত পানীখিনি টুকালৈকে ভালকৈ মানে অলপ টাইম আধা ঘণ্টা তিয়াই থৈছোঁ। তিয়াৰ পিছত খৰাহী এটাত টুকি পেলাই থৈ দিছোঁ। তাৰপিছত এইখিনি ভাজা হোৱাৰ পিছত গোটেই চাউলখিনি দি দিছোঁ ইয়াতে। তো চাউলখিনি এতিয়া মই অলপ টাইম ভাজিম, কাৰণ চাউলখিনি অকণমান ফুটিব লাগিব, কাৰণ গোটেই তেল হওক বা মছলা যিখিনি। এতিয়া চাওক মই ইয়াত এতিয়া অকণমান ঘিউ এড কৰিছোঁ, আৰু ড্ৰাই ফ্ৰুটছখিনি মানে কাজু আৰু খিচমিচখিনি এতিয়া দি দিছোঁ। কিছুমানে হয়তো বহুতে তেলত দিয়ে, কিন্তু মই দিয়া নাই। আৰু চিত্ৰাশ্ৰী বায়ো এনেধৰণেই বনায়, কাৰণ আজি মই ৰেচিপিটো একদম চিত্ৰাশ্ৰী বাৰ নিচিনাকেই বনাইছোঁ এই পোলাওটো। তো মই এনেধৰণেই মই বস্তুখিনি কৰিছোঁ, আৰু আপোনালোকেও এনেধৰণে কৰিবচোন। অকণমান কষ্ট কৰি খাবলৈ বিৰাট টেষ্টি হ'ব, আৰু ঘৰৰ মানুহেও আপোনালোকক বহুত বাহকৈ শলাগ ল'ব। তো খাবলৈ বিৰাট টেষ্টি হয়।
এইটো এনেধৰণে বনালে খাবলৈ টেষ্টি হৈছিলে, বিৰাট টেষ্টি হৈছিল। সেইকাৰণে মই চিত্ৰাশ্ৰী বাক বিৰাট মানে অশেষ ধন্যবাদ জনাইছোঁ ইমান এটা ভাল ৰেচিপি আমালৈ আগবঢ়োৱাৰ কাৰণে। কাৰণ তেখেতৰ পৰা আমি বহুত বস্তু মানে শিকিছোঁ বনাবলৈ, বহুত বস্তু শিকিছোঁ। তো বিশেষ ধন্যবাদ জনাব খুজিছোঁ চিত্ৰাশ্ৰী বাক। তো এইখিনি অকণমান এতিয়া ভাজিব লাগিব, অকণমান কালাৰটো চেঞ্জ হোৱালৈকে ভাজিব লাগিব। তাৰপিছত কাষত লাগি থকা চাউলবোৰ ধুনীয়াকৈ আঁতৰাই দিব লাগিব। আঁতৰাই দিয়াৰ পিছত ইয়াত মই চাউল ব্যৱহাৰ কৰিছোঁ 4.5 টেমা। আপোনালোকে মানে চাউল যিমান ব্যৱহাৰ কৰে সিমানেই পানীৰ জোখটো দিব। এতিয়া মই ইয়াত পানী এড কৰিম আৰু পানীখিনি মই একদম ধুনীয়াকৈ গিলাচৰ জোখে মই মানে ব্যৱহাৰ কৰিম। মোৰ আন্দাজটো মানে ইমান নাপাওঁ কুকাৰত বহালে। তো মই ইয়াত 4.5 টেমা পানী দিছোঁ। তো মই ইয়াত 4.5 গিলাচ পানী দিম, তাতকৈ অকণমান বেছিকৈ দিম। কাৰণ চাউলটো যিহেতু কুকাৰত বনাম আৰু চাউলটো যিহেতু মিহি হয় আৰু কাৰণ কিনা চাউলবিলাক ইমান সোনকালে নিসিজেও, সেইকাৰণে পানীটো অকণমান জাষ্ট বেছিকৈ দিম। তো সিফালে মই যিখিনি কাষত লাগি আছে সেইখিনি মই ধুনীয়াকৈ আঁতৰাই গোটেইখিনি মই লৰাই পেলাই এতিয়া মই ঢাকনা মাৰি পেলাই গেছত 2টা চিটি অহালৈকে এইখিনি চিটি অহালৈকে মই সিজাই ল'ম। তো আমাৰ পোলাওখিনি ৰেডি হৈ যাব। তাৰপিছত দেখিছে সিফালে মই বহাই দিছোঁ কুকাৰটো আৰু চিটি মাৰিবৰ কাৰণে মই ঢাকনাখন লগাই দিছোঁ। আৰু এতিয়া মই এখন কেৰাহীত সিফালে পোলাওটো বনি আছে আৰু এতিয়া এফালে মই এখন কেৰাহীত তেল অলপ দিছোঁ, তেলখিনি গৰম হ'ব দিছোঁ। তো যিখিনি মই মেৰিনেট কৰি ৰাখিছিলোঁ মাংসখিনি এতিয়া মই অলপমান ফ্ৰাই কৰি ল'ম। তো অকণমান ব্ৰাউন কালাৰ হোৱালৈকে মই অকণমান ভাজি ল'ম। তেতিয়া মানে কি হয়, খাবলৈ বিৰাট টেষ্ট হয়। আগতে বাৰু এনেধৰণে মাংসটো ফ্ৰাই কৰি লোৱা নহয়, কিন্তু আৰু এনেই ফ্ৰাই কৰি লোৱা হয়, এনেই নিমখ হালধি। কিন্তু নহৰু আদাৰ পেষ্টটো দিয়াৰ বাবে মাংসটো ভিতৰলৈকে নহৰু আদাৰ টেষ্টটো সোমাই গৈছে, সেইকাৰণে বিৰাট ভাল লাগিলে খাবলৈ। তো এইখিনি মই অকণমান কালাৰ হোৱালৈকে ভাজি ল'ম। এইখিনি ভাজাৰ পিছত মই আলুখিনিও অকণমান ভাজি ল'ম। তেতিয়াহ'লে আহকচোন এইখিনি ভাজি থাকোঁ আৰু আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। মাংসখিনি ভাজাৰ পিছত মই অকণমান মানে আলু এক্সট্ৰাকৈ বইল কৰি লৈছিলোঁ অলপ, যাতে আলুৰ চুগাৰটো ওলাই যায়। তো তাৰপিছত এই আলুখিনি অকণমান ভাজি লৈছোঁ। ভাজি লোৱা এটাই কাৰণ, আলুখিনি ভালকৈ ভাঙি নাযায় তৰকাৰীত দিয়াৰ পিছত। তো সেইকাৰণে অকণমান ভাজি লৈছোঁ। তাৰপিছত সেই কেৰাহীতে মই তেল অলপ দি অকণমান দুটামান লং ইলাচি আৰু তেজপাত, পিঁয়াজখিনি দি ভালকৈ ভাজিম। পিঁয়াজখিনি কালাৰটো চেঞ্জ নোহোৱালৈকে ভাজিম, যাতে পিঁয়াজখিনি গলি পেলাই অকণমান তেল ওলাব ধৰে তাৰ পিঁয়াজৰ পৰা। তো তেতিয়ালৈকে মই পিঁয়াজখিনি ভাজি থাকিম।
কাৰণ দেখিছে পিঁয়াজৰ পৰা তেলবোৰ ওলাব ধৰিছে, কালাৰো বহুত ধুনীয়াকৈ চেঞ্জ মানে কৰিলে পিঁয়াজে, ব্ৰাউন কালাৰ হ'ল। এতিয়া মই ৰেডি কৰি থোৱা মছলাখিনি এই পিঁয়াজত মানে ভাজা পিঁয়াজখিনিৰ লগত এড কৰিছোঁ। আৰু এই মছলাখিনিত দিছোঁ নহৰু, আদা আৰু হালধি, অকণমান জলকীয়া গুড়ি, অকণমান নিমখ। তাৰপিছত এড কৰিছোঁ মই অকণমান বাটাৰ, কাৰণ বাটাৰটো মোৰ ফালৰ পৰা ব্যৱহাৰ কৰিছোঁ, কিন্তু বাটাৰ চিকেন বনোৱা নাই, কিন্তু মই অকণমান বাটাৰ আজি এনেই মন গ'ল আছিলে সেইকাৰণে এড কৰিছোঁ। চিত্ৰাশ্ৰী বায়ে বাৰু এড কৰা নাছিলে, কিন্তু মই মানে মোৰ ফালৰ পৰা মানে ব্যৱহাৰ কৰিছোঁ। তো খাবলৈ বিৰাট টেষ্টি হ'ব, সেইকাৰণে তাৰপিছত মই এতিয়ালৈকে জিৰা গুড়ি এই মাংসখিনিত ব্যৱহাৰ কৰা নাই। নহৰু আদাখিনি মিক্সিত পিছা হৈছিলে, সেইকাৰণে জিৰা গুড়িখিনি তাত মই দিয়া নাছিলোঁ। এতিয়াহে মই ইয়াত জিৰা গুড়ি মানে ব্যৱহাৰ কৰিম। এতিয়া মই মছলাখিনি অকণমান ভাজি লৈছোঁ। দেখিছে পানীটো ওলাই আছে মছলাখিনিৰ পৰা, দেখিছে আপোনালোকে পানীখিনি ওলাই আছে। আৰু অকণমান কেঁচা গোন্ধ নহৰুটো নোযোৱালৈকে জিৰা গুড়ি মই নিদিওঁ। অকণমান এতিয়া মই আকৌ এবাৰ লৰাই দিছোঁ এবাৰ, চাইছোঁ যে পিঁয়াজটো সিজিছেনে নাই। তাৰপিছত মই ইয়াত ব্যৱহাৰ কৰিম অকণমান জিৰা গুড়ি, বেছি নিদিওঁ, অলপেই দিম বাৰু। জিৰা গুড়ি ইয়াত ব্যৱহাৰ কৰিছোঁ। আৰু মোৰ ফালৰ পৰা এটা মছলা ব্যৱহাৰ কৰি আছোঁ, আপোনালোকে দেখিছে চিকেন চিকেনত এই মছলাটো ব্যৱহাৰ কৰিলে খাবলৈ বিৰাট টেষ্টি হয়, সেইকাৰণে মই আপোনালোকক ব্যৱহাৰ কৰিবলৈ মানে দিছোঁ। চিকেন মছলাটো চিকেনত দি চাবচোন, বিৰাট টেষ্টি হয়, গোন্ধটো বিৰাট ধুনীয়া ওলায়। মোৰ ফালৰ পৰা এইটো দিছোঁ। তাৰপিছত মই চপাৰটোত অকণমান পিঁয়াজ আৰু এটা বিলাহী মই ভালকৈ মিহিকৈ মই কাটি পেলাই মানে লৈছিলোঁ গ্ৰেভীৰ কাৰণে, গ্ৰেভীটো ভাল হয় তেনেকৈ দিলে। আৰু দেখিছে মোৰ তেলখিনি ওলাব ধৰিলে মছলাৰ পৰা। তাৰপিছত ভাজি ৰখা মাংস আৰু আলু ফ্ৰাইখিনি ইয়াতে দি দিলোঁ। ইয়াতে দি পেলাই এতিয়া মই পূৰা ধুনীয়াকৈ ভাজিম, মানে কেঁচা গোন্ধবিলাক নোযোৱালৈকে মছলাখিনি যাতে মাংসত সোমাই যায়। তাৰপিছত মই আকৌ অকণমান বাটাৰ ইউজ কৰিছোঁ। বাটাৰ আৰু চিকেন মছলাটো মোৰ ফালৰ পৰা মানে ব্যৱহাৰ কৰিছোঁ এইটো। চিত্ৰাশ্ৰী বায়ে বাটাৰ চিকেনতহে বাটাৰ দিছিলে, কিন্তু এনেই চিকেন কাৰী দিয়া নাই। কিন্তু মোৰ ফালৰ পৰা মই থকাৰ কাৰণে মই এনেই দি দিলোঁ। এইটো আপোনালোকে অপশ্যনেল হয়, এইটো আপোনালোকে নিদিলেও হ'ব, কিন্তু মই দি দিলোঁ যে সেইকাৰণে আপোনালোকক মই দেখাইছোঁ। দি দিয়াৰ কাৰণে ইমান খায়ো বেয়া লগা নাছিলে। এতিয়া দেখিছে মই আকৌ অকণমান চিকেন মছলা দিছোঁ, কাৰণ এনেকৈ ধৰণে মছলাটো দি ভাজিলে মানে মাংস ভিতৰলৈকে সোমায়। তাৰপিছত আন্দাজমতে পানী দি পেলাই মই ঢাকনা মাৰি দিম। আৰু তাৰপিছততো কাৰণ মাংসখিনি সিজে আছে আৰু আমাৰ মাংস ৰেডি হৈ যাব, সিফালে আমাৰ পোলাও ৰেডি হৈ গ'ল। তেতিয়াহ'লে আহকচোন খাই লওঁ। এয়া আমাৰ চিকেন কাৰী আৰু পোলাও ৰেডি হৈ গ'ল। আৰু অকণমান চালাড লৈছোঁ, আৰু এয়া হৈছে চিকেনৰ লেগ পিচ। খাই মই বিৰাট ভাল পাওঁ। তো এতিয়া মই টেষ্ট কৰিব ওলাইছোঁ। প্ৰথমে মই কাৰীখিনিয়ে টেষ্ট কৰোঁ পোলাওখিনিৰ লগত। দেখিছে কালাৰটো বিৰাট টেষ্টি হৈছে, আৰু পোলাওটো একদম পূৰা মানে হিন্দীত যে কয় খিলা খিলা চাৱল একদম পূৰা ধুনীয়া হৈছে। সঁচাকৈ দেখি একদম জিভাত পানী আহি গৈছে। অকণমান চালাড লৈ লৈছোঁ, পিঁয়াজ, তিয়ঁহ, গাজৰ। তাৰপিছত এতিয়া মই টেষ্ট কৰিম। খাবলৈ বিৰাট টেষ্টি হৈছিলে, আৰু সেইকাৰণে মই এবাৰ খোৱাৰ ভিডিঅ'টো আপোনালোকৰ আগত দেখালোঁ। পোলাওটো খাবলৈ ইমানেই ধুনীয়া হৈছিলে, মানে ক'বলৈ ভাষা নাইকিয়া, ইমান ধুনীয়া, মানে স্পাইচিও নহয়, ইমান মানে নৰ্মেলো নহয়, একদম মধ্যমীয়া একদম পোলাও, মানে ইমান ধুনীয়া, মানে সহজতে আৰু কম সময়তে মানে বনালোঁ। সঁচাকৈ চিত্ৰাশ্ৰী বা তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ। এনেকুৱা ৰেচিপিবিলাক আগলৈকো যে আমাৰ লগত তুমি শ্বেয়াৰ কৰা, এনেধৰণে যাতে আমি বনাই পেলাই এনেকৈ খাই কৰি ভালকৈ থাকিব পাৰোঁ। তোমাৰ পৰা ভাল ভাল কিছুমান ৰেচিপি আৰু শিকিব পাৰোঁ আশা কৰিলোঁ, আৰু আগবাঢ়ি যোৱা তাৰে কামনা কৰিলোঁ। আৰু তুমি এনেধৰণেই যাতে হাঁহি কৰি নিজৰ ফেমিলিটোৰ লগত আৰু ভালে কুশলে থাকা, সেইটোৱে আমি কামনা কৰিলোঁ। আৰু ইমান ধুনীয়া এটা ৰেচিপি আমালৈ আগবঢ়োৱাৰ কাৰণে অশেষ অশেষ ধন্যবাদ জনালোঁ। তো আজিলৈ ভিডিঅ'টো সামৰিবই হ'ল, কাৰণ পোলাও বনাই হ'ল, মাংসও বনাই হ'ল, আৰু এতিয়া মোৰ খায়ো হ'বহি। ইমান টেষ্টি মানে খাদ্যটো, তেতিয়াহ'লে মই অকণমান মানে ভালকৈ খাই লওঁ, নহয় জানো? তেতিয়াহ'লে আপোনালোকেও এনজয় কৰকচোন।